ষ্টেট ৰুৰেল লাভলিহুড মিছনৰ ৰামধেনু গ্ৰাম্য সংগঠন আৰু সেউজ সান্নিধ্য গ্ৰাম্য সংগঠনৰ উদ্যোগত নাওজানত দুখীয়া ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ। কৰোনা ভাইৰাছৰ আতংকৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে লকডাউন। দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকা সময়ত খাদ্য সংকটৰ সন্মুখীন হোৱা গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ নাওজান অঞ্চলৰ প্ৰায় 40 জন দৰিদ্ৰ ব্যক্তিক আছাম ষ্টেট ৰুৰেল লাভলিহুড মিছনৰ ৰামধেনু গ্ৰাম্য সংগঠন আৰু সেউজ সান্নিধ্য গ্ৰাম্য সংগঠনৰ উদ্যোগত নাওজানত সহায়ৰ হাত আগবঢ়াই এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে। দৰিদ্ৰ ব্যক্তিসকলক চাউল, দালি, আলু, পিঁয়াজ, মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। সৰুপথাৰৰ পৰা ৰঞ্জন গগৈৰ ৰিপৰ্ট, দৈনিক টাইম। পৰিস্থিতিৰ ফলত সকলো ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হোৱাত দৰিদ্ৰ পৰিয়াল লোকসকল বহু সমস্যাত পৰিছে আৰু সেই সমস্যাসমূহ আমি নুই কৰিব নোৱাৰোঁ, কিন্তু যিমান পাৰিছোঁ আমি চেষ্টা কৰিবলৈ আগবাঢ়ি আহিছোঁ। বিশেষকৈ আমাৰ ASRLM আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ গ্ৰাম্য সংগঠনৰ পশ্চিম নাওজানৰ অন্তৰ্গত সেউজ সান্নিধ্য আৰু ৰামধেনুৰ সদস্যসকলে 40টা পৰিয়ালক সাহায্য প্ৰদান দিবলৈ তেওঁলোক আগবাঢ়ি আহিছে আৰু আমি সকলোৰে বিশ্বজুৰি এই মহামাৰীৰ পৰা খুব সোনকালে পৰিত্ৰাণ পাব পাৰে সকলোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।